সকলোকে নমস্কাৰ জনালোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। মই ঘৰৰ পৰা আহি লৰালৰিকৈ লাগি গ'লোঁ। এয়া দেখিছেই নহয়, দেখি গম পাইছে যিহেতু আজি আমি বাৰ্থডে চেলিব্ৰেট কৰিব গৈ আছোঁ। বহুত দিনৰ মূৰত আহিছে, গম পাইছেনে? বাৰ্থডে হৈ থাকে বাৰ্থডে, কিন্তু আমাক এনেকৈ ডেক'ৰেশ্যন কৰি দিব বা এনেকৈ বুকিং কৰাটো হ'লে কমেও 2-3 সপ্তাহ মূৰত আজি এটা আহিছে আৰু মই লগালগ লাগি গ'লোঁ। এনেইতো সৰু সুৰা ৰুমে কৰি থাকে বাৰ্থডে, নিজে কেক আনে বা এনেকৈ ডেক'ৰেশ্যন নোহোৱাকৈও বাৰ্থডে চেলিব্ৰেট কৰে, কিন্তু আজি বহুত দিনৰ মূৰত এনেকৈ কৰিব পাই খুবেই ভাল লাগিছে। আৰু যিহেতু মই খুব ভাল পাওঁ এইবোৰ কৰি, বেয়া ইমানো নাজানো, হ'লেও মানে চেষ্টা কৰোঁ অলপ ভাল এটা দেখাবলৈ, মানে ধৰক ভাল এটা লুক কৰি চাম বুলি ভাবোঁ। নাজানো আৰু কেনেকৈ হয়, আপোনালোকে জনাব। ইমানো নাজানো, হ'লেও চেষ্টা কৰিছোঁ। আৰু মই নিজেই বেলুন সকলোখিনি মই নিজেই কৰিছোঁ আৰু মোক অকণমান বেটাই সহায় কৰি দিছে। ভিডিঅ'টোও ধৰি দিবলৈ এজন মানুহ লাগে দিয়কচোন। মোৰ ভিডিঅ' বনোৱা ষ্টেণ্ডো নাই, হ'লেও মই অলপকৈ এনেকৈ বনাই আপোনালোকৰ মাজত যিটো ভিডিঅ' শ্বেয়াৰ কৰোঁ তেনেকৈ মই দি আছোঁ। আৰু নাজানো ভিডিঅ'বোৰো কেনেকুৱা হয়, চেষ্টা কৰোঁ ভালকৈ বনাবলৈ। এডিট কৰিবলৈও ইমান মোৰ পাৰফেক্ট নহয়, হ'লেও তাৰ মাজতে মই এনেকৈ বনাই যাওঁ আৰু আশা কৰোঁ যাতে অকণমান পৰাকৈ চেষ্টা কৰোঁ। আৰু দেখিছে ফাইনেলি মোৰ হৈ গ'ল। আৰু বেটাও সেয়া ফোনত বিজি। আৰু শেষত এইটো এটা মোৰ কেক। আজি যিহেতু 3টাকৈ কেক মোৰ অৰ্ডাৰ আছিলে, আৰু এয়া বাৰ্থডেৰ মানুহ আহি গ'ল। তেওঁলোকে বাৰ্থডে চেলিব্ৰেট কৰা অকণমানো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। দেখিছে বৰ সুন্দৰ কেক এটা আনিছে, তেওঁলোকে বাহিৰৰ পৰা আনিছে, কেকটো আমাৰ ইয়াৰ নহয়। আৰু সিহঁতৰ 3-4টা ফেমিলি আহি বহুত সুন্দৰকৈ বাৰ্থডে চেলিব্ৰেট কৰিলে, খুবেই ভাল লাগিলে। আৰু শেষত আপোনালোকে কণমানিটোক অকণমান আশীৰ্বাদ কৰি দিব, তাৰ যাতে গোটেই বছৰটো ঈশ্বৰে ভালে কুশলে চলায়, বেমাৰ আজাৰৰ পৰা প্ৰটেকশ্যন কৰে। সেইটোৰ কাৰণে নহয় জানো বাৰ্থডে চেলিব্ৰেট কৰে।